হোজাইৰ যমুনা চিটত স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ। মুছলমান নাবালিকাক পলাই লৈ যোৱা বিকাশ চৌহানৰ বিৰুদ্ধে প্ৰতিবাদ। বিকাশ চৌহান নামৰ এজন বিহাৰী সম্প্ৰদায়ৰ যুৱকে এগৰাকী মুছলমান নাবালিকাক পলুৱাই নিয়াৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে আমচু তথা স্থানীয় ৰাইজে। এমাহ পূৰ্বে পশ্চিম কাৰ্বি আংলঙৰ শিলডুবিৰ এগৰাকী নাবালিকাক হোজাই জিলাৰ ডাবলঙৰ পৰা পলুৱাই নিছিল বিকাশ চৌহানে। পৰৱৰ্তী সময়ত নাবালিকাৰ পৰিয়ালে লংকা থানা হোজাই আৰক্ষী অধীক্ষক আৰু CWCত দাখিল কৰিছিল অভিযোগ। কিন্তু আটাইবোৰ অভিযোগ দিয়াৰ পিছতো কোনো সুফল নাপায় ভুক্তভোগী পৰিয়াল কাষ চাপিল দল সংগঠনৰ। পৰিয়ালৰ অভিযোগৰ ভিত্তিত আমচুৰ উদ্যোগত যমুনা চিট সাব্যস্ত কৰা হয় প্ৰতিবাদ। হাতে হাতে প্লে কাৰ্ড লৈ নাবালিকা সুৰক্ষা বাল্য বিবাহ বন্ধ কৰাৰ লগতে নাবালিকাগৰাকীক উদ্ধাৰৰ দাবীত সাব্যস্ত কৰিলে এই প্ৰতিবাদ। অতি শীঘ্ৰেই নাবালিকাগৰাকীক উদ্ধাৰ কৰাৰ লগতে দোষীক আটক কৰি শাস্তি বিহাৰ দাবী জনালে স্থানীয় ৰাইজ তথা প্ৰতিবাদকাৰীয়ে। হোজাই জিলাৰ ডাফলঙৰ এগৰাকী কিশোৰীক এজন যুৱকে বিভিন্ন সময়ত স্কুলত যোৱাৰ সময়ত বিভিন্ন ধৰণৰ অশ্লীল প্ৰস্তাৱ দি থৈছিল। পৰৱৰ্তী সময়ত সেই হিন্দু সম্প্ৰদায়ৰ বিহাৰী যুৱকজনে এই কিশোৰীগৰাকী বিভিন্ন ধৰণৰ প্ৰবঞ্চনাৰে মে মাহৰ 17 তাৰিখত এই কিশোৰীজনক জোৰ-জুলুম কৰি লৈ যায়। লগে লগে পৰিয়ালৰ লোকে কিশোৰীগৰাকীৰ পিতৃয়ে লংকা থানাত এজাহাৰ দাখিল কৰিছিলে। কিন্তু 10-15 দিন উকলি যোৱাৰ পিছতো লংকা আৰক্ষী চকীৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাত উপায়হীন হৈ এই অসহায় ভুক্তভোগী পৰিয়ালটো হোজাই জিলা আৰক্ষী অধীক্ষকৰ কাষ চাপিছিল 28 মেত। মোৰ ছোৱালী লৈ গ'ল এই বিকাশ চৌহানে লৈ গ'ল। মই লংকা থানাত কেছ কৰিছোঁ। কৰাৰ পিছত সিহঁতে কোনো গুৰুত্ব দিয়া নাই। মই 10 দিনমান দৌৰিছোঁ। 10 দিনৰ পিছত সি থানাই কয় তই ইমান উৎপাত কৰিব নালাগে, তই চুপচাপ বহি থাক, তোৰ ছোৱালী এনে 1 বছৰ পিছত ওলাব। তই বেছি উৎপাত কৰিলে তোৰ কিজন ঝামেলা হৈ যাব পাৰে। ছোৱালীৰ বয়স 17 বছৰ। মই হিমন্ত ছাৰক এইটো মই জনাই আছো, মই দুখীয়া মানুহ কিয় ন্যায় নাপাওঁ। ইমান নাবালিকা ছোৱালী লৈ গ'ল। মই দুখীয়া মানুহ দৌৰি আছো আজি 1 মাহৰ পৰা 1 মাহ 10 দিন হৈ গ'ল। দৌৰি আছো মই কোনো ন্যায় পোৱা নাই। মই SP ছাৰকো জনাইছো, SP ছাৰক কোনো গুৰুত্ব দিয়া নাই। মোকে নিদিয়াৰ পিছত আজি মই সংগঠনৰ ওচৰত আহিছো। সিহঁতৰ সহায় লৈছো। হিন্দু মুছলিম যোনে আছে মোৰ সহায় কৰি পেলাই মোৰ ছোৱালীটো উদ্ধাৰ কৰি দিয়ক।